মেজি জুই আমি অসমীয়া এনেকে বিহু মনাও দিল্লীত দেখিছে নাই এনেকে নাচো সুপ্ৰভাত বন্ধুসকল বহুত দূৰৰ পৰা অসমৰ বহুত দূৰৰ পৰা আজি আমি ভোগালী বিহু উদযাপন কৰিবলৈ ওলাইছো আমাৰ ইয়াত আৰু মানে দিল্লীতটো আৰু আমাৰ অসমৰ নিচিনা মেজিচি জ্বলাব নোৱাৰি ইমান যোগাৰ নাই সো সৰু সুৰাকে কিবা এটা কৰিছো আমি এয়া দেখিছে এইটো বাৰবিকিউ আছিল একচুয়ালি ইয়াতে আমি খৰি চৰি দি পেলাই অলপ ইয়াতে জ্বলাই আছো সো তেনেকে ভোগালী বিহু উদযাপন কৰিম আমি ইয়াত অসমৰ পৰা প্ৰায় 15-16 কিলোমিটাৰ দূৰত আমি কেইটামান অসমীয়া একলগ হৈছো একলগ হৈ পেলাই আজি ইয়াত ভোগালী বিহু উদযাপন কৰো সো চাই থাকক ভিডিওটো ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলোলে ভালকে ফুৰ্তি কৰক বিহু মনাওক এই আমাৰ সুদীপ্ত দা প্ৰসাদ মিলাই আছে দেই ৰেসপেক্ট দিব লাগে আৰু কেতিয়াবা মোতকে ডাঙৰ ন এয়া চাকি জ্বলোৱা হৈছে মোৰ মানুহজনী জ্বলাই আছে চাকি প্ৰথমবাৰ আছো অসমৰ বাহিৰত প্ৰথমবাৰ মোৰতো বাৰু বহুতবাৰ হ'ল অসমৰ বাহিৰত বুলি रजनी खाई আছে सब देखिছে না পূজাৰী বনি গৈছে একেবাৰে কুৰ্তা সুৰতা লগাই গামোচা সামোচা মাৰি একদম পুৰা পূজাৰী নহয় আমাৰ মনোজ একেবাৰে পুৰা অসমীয়া বনি গলা যে একদম অসমীয়া গামোচা সামোচা লৈ মনোজ এক ডান্স करते और भाईटी अपना বস্তুটা কম হয় पंजाबी पंजाबी भागना है असमीज प्लस असमीज तो किरजन को भी है हम हिमाचल में पहाड़ के ऊपर भी डांस करके आए हैं एक बार स्टेप तो दिखाई दो एक बार स्टेप तो दिखाई दिएगा एक बार अभी नहीं चलेगा एक बार भाई डांस करो और ना मैं एकला ना वो यार गिटार ना बजाओ गिटार बजा नहीं मैं बजा नहीं बजाओ ना बजाओ करो स्टार्ट एक बार स्टेप का दाओ ना और दिन तो रो ना डायरेक्ट इस स्टेप ना आएगा हे ऐसे क्यों पोस्ट काहे ट्राई गोल थाक तो करिबो आइबो আমরা ভিডিওটা স্যার ক্যামেরাটা স্যার
জাষ্ট এনেকৈ নাচিছোঁ আৰু জানো মোৰ মানুহজনী জানে নাচিবলৈ তো মোৰ নাচিলেও প্ৰব্লেম নাই তো বন্ধুসকল সকলোলৈ ভোগালীৰ শুভেচ্ছা থাকিলে ভালকৈ বিহু বনাওক ভালকৈ ফূৰ্তি কৰক ভালকৈ আনন্দ কৰক আমিও অলপ অলপ কৰি আছোঁ ইয়াত আৰু সকলোলৈ থাকিল ভোগালীৰ শুভেচ্ছা Yes. অসমবাসীলৈ আমাৰ মিষ্টাৰ এণ্ড মিছেছ ধৰ সুতিকা দত্ত আৰু অমিত সূত্ৰধৰ সুতিকা দত্ত সূত্ৰধৰৰ পৰা ভোগালীৰ আন্তৰিক শুভেচ্ছা থাকিল হিয়া ভৰা শুভেচ্ছা থাকিল ধন্যবাদ মেজিৰ জুই নাই মই আছো দেই দিল্লী মহানগৰীত এনেকৈয়ে ভোগালী বিহু উদযাপন কৰিছোঁ অকণমান মাহ প্ৰসাদ আৰু বাৰ্বিকিউৰ ওপৰত এনে কাঠ খৰি অলপ দি পিনে এনেকৈ আৰু এনেকৈ আমাৰ বিহু বাকী পিঠা চিঠা অলপ বনোৱা হ'ব এতিয়া আজি এতিয়া বনাম আমি বনালি পৰা আহি পাইছোঁ বৰা চাউল তিয়াই থৈছোঁ ইয়াত শুকাই আছে অলপ পিঠা বনোৱা হ'ব সেয়াই আৰু এয়া আমাৰ দিল্লীৰ ভোগালী বিহুৰ পিঠা বনোৱাৰ যোগাৰ চলি আছে বৰা চাউল আমাৰ দাদা আনিছিল একচুৱেলি ঘৰৰ পৰা অহা টাইমত চ' সেই বৰা চাউল মিক্সিতে পেষ্ট কৰি পেলাই চালনি মৰা হৈ আছে অলপ পিছত পিঠা খাব পাম আৰু দিল্লীতে যদি বনে তেতিয়াহে বনিব কেলৈ নবনিব প্ৰথমবাৰ বনালে বহুত বস্তু মানুহে প্ৰথমবাৰ কৰে নহয় পাৰিবা কি কৰি আছে আপুনি কওকচোন এবাৰ নাৰিকল পিঠা বনাবলৈ চেষ্টা কৰিছোঁ দেই পিঠা বনাই আছোঁ চেষ্টা কৰিছোঁ অ'কে প্ৰথমবাৰ বনাই আছা পিঠাগুড়িবোৰ কেনেকৈ কৰিব লাগে কিমান তিয়াব লাগে কেতিয়া চালিব লাগে কেতিয়ানো কিমান শুকুৱাব লাগে মই নাজানো মানুহক সুধি সুধিয়ে কৰিছোঁ প্ৰপাৰ নহ'ব পাৰে কিবা কৰিছোঁ মই মোবাইল খেলি মেলি কৰিছোঁ একো নাই ট্ৰাই কৰা ভাল বনিব মই জানো তাতে মিক্সিত খুন্দিছোঁ ঢেঁকী নাই মিক্সিত খুন্দিলে আটাটো নবনাব লাগিব এয়া হ'ল আমাৰ পিঠা ভোগালী বিহুৰ পিঠা বনিছে বনি ৰেডি হৈছে খাম খাই পেলাই টেষ্ট কৰিলোঁ বাৰু ভাল বনিছে এয়া বৰা চাউলৰ পিঠা এয়া নাৰিকলৰ লাড়ু তাৰপৰা আৰু এটা কাম চলি আছে এতিয়া ছাইড বাই ছাইড সেয়া হ'ল কেকৰ মানে কাৰ্যক্ৰমটো চলি আছে কেক বনোৱাৰ এতিয়া গোটেইখিনি বস্তু দিয়া হ'ল এতিয়া ইয়াত কোকো পাউডাৰ এড কৰা হ'ব তাৰপিছত কেকো বনিব আজি মোৰ মানুহজনীয়ে বহুত কিবা কিবি বনাই আছে বিহু বুলি চ' খাম ঠিকছে খাম বিহু বুলি আমিও খাই দিম আৰু বনাইছোঁ তেতিয়া ইমানখিনি